মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ লগত আজি আলোচনা কৰিম তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 5 দ্য লেটাৰ এই কবিতাটিৰ প্ৰশ্নখিনি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা আৰু চেনেলটো যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। প্ৰথম 1 নম্বৰ প্ৰশ্নটো কি আছে? এক্টিভিটি নাম্বাৰ 1, ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম। কবিতাটোৰ পৰা ৰাইমিং ৱৰ্ডখিনি বাছি পৰিছে। এতিয়া এইটো হজ দিছে, চোৱাচোন। ৰাইমিং ৱৰ্ড মানে কি আছিলে তোমালোকে নিশ্চয় জানা। ৰাইমিং ৱৰ্ড হ'ল একে উচ্চাৰিত শব্দ। ৰাইমিং ৱৰ্ড একে উচ্চাৰিত শব্দ। এতিয়া ইয়াতে আমাৰ হজ দিছে, চোৱা। হষ্ট, HOST, হষ্ট। গতিকে হষ্টৰ ৰাইমিং ৱৰ্ড ইয়াতে কি হ'ব চোৱা। এইটো পোষ্ট আৰু মোষ্ট। কি হ'ব? পোষ্ট আৰু মোষ্ট। POST MOST। এইটো পোষ্ট, POST, পোষ্ট আৰু মোষ্ট, MOST, মোষ্ট। তাৰপিছত দিছে চোৱা প্ৰেছ, PRESS, প্ৰেছ। এতিয়া ইয়াৰ কি হ'ব চোৱা। প্ৰেছ, চোৱাচোন। এড্ৰেছ আৰু গেছ, এড্ৰেছ আৰু গেছ। গতিকে প্ৰেছ, এড্ৰেছ, ADDRESS আৰু গেছ, GUESS, গেছ। নহয় জানো? পোষ্ট, এইটো হষ্ট, পোষ্ট, মোষ্ট আৰু প্ৰেছ, এড্ৰেছ, গেছ। এতিয়া চং আছে, চোৱা। চংটো ইয়াতে ৰাইমিং ৱৰ্ড এটাহে আছে, চোৱা। চং, লং। গতিকে এইটো তোমালোকে নিজে মনৰ পৰা এটা লিখি দিলেই হ'ব। চং, লং, LONG, লং। এতিয়া এইটো এমং, এমং। গম পাইছানে? মই লিখিছোঁ এমং, AMONG, এমং। তাৰপিছত আছে চোৱা মিট, MEAT, মিট। এতিয়া আমি ইয়াত চাওঁ মিটটো কি হ'ব পাৰে। মিট, নাই? মিট, চিংক, হেন। এতিয়া মিটটো চোৱা, এইটো চোৱা মিটটো নিট, নিট, চিট, SHEET, চিট। তাৰপিছতে নিট কি দিছে? SHEET, চিট। তাৰপিছত কি হ'ব পাৰে? নিট, NEAT, নিট। নহয় জানো? তাৰপিছত চোৱা চিংক, SINK, চিংক। এতিয়া চিংকটো এয়া পিংক, পিংক আৰু ইংক, INK। গতিকে আমি এইটো পিংক, PINK, পিংক আৰু INK, ইংক। এই দুটা পিংক আৰু ইংক। তাৰপিছতে হেনটো, হেনটো কি হ'ব? চোৱা পেন, PEN, পেন আৰু টেন, TEN। গতিকে হেনটো আমি কি লিখিম? PEN, পেন। তাৰপিছত আমি কি লিখিম? টেন, TEN, টেন। এইখিনি হ'ল আমাৰ ৰাইমিং ৱৰ্ডখিনি। আকৌ এবাৰ পঢ়ি দিছোঁ। হষ্ট, পোষ্ট, মোষ্ট, MOST, প্ৰেছ, এড্ৰেছ, গেছ, চং, লং, এমং, মিট, চিট, নিট, চিংক, পিংক, ইংক, হেন, পেন, টেন। তাৰপিছত নেক্সট 2, এক্টিভিটি নম্বৰ 2, চুজ দ্য কাৰেক্ট আনচাৰ। শুদ্ধ উত্তৰটো বাছিব দিছে। কি কৈছে? A নম্বৰ কি কৈছে চোৱা। দ্য লেটাৰ ইজ ৰিটেন টু দ্য গাৰ্লছ। দ্য লেটাৰ ইজ ৰিটেন, চিঠিখন লিখা হৈছিল, টু দ্য গাৰ্লছ, ছোৱালীজনীৰ। এতিয়া ছোৱালীজনীৰ চিঠিখন লিখিছিল, কালৈ লিখিছিল? ফাদাৰ, মাদাৰ, আংকুল, আণ্ট।
এতিয়া দেউতাকলৈ মাকলৈ খুৰাকলৈ বা খুৰীয়েকলৈ এতিয়া কালৈ লিখিছিলে এইটো মাদাৰ গতিকে নাম্বাৰ 2 হ'ব কাৰেক্ট এনসাৰ তোমালোকে এই ৰাইমিং ৱৰ্ডখিনি যে শিকালো ৰাইমিং ৱৰ্ডখিনি তোমালোকে বহিত লিখি ল'বা টুকিলৈ মুখস্থ কৰিবা পৰীক্ষাত এইবিলাক আহিব The letter is written to the girl's mother. Next, number B. To dry up the ink, I use to dry শুকুৱাবলৈ up the ink চিয়াহী চিয়াহীবিলাক শুকুৱাবলৈ মই ব্যৱহাৰ কৰিছিলোঁ এতিয়া কি ব্যৱহাৰ কৰিছিলোঁ an eraser এডাল ৰবৰ এইটো এই eraser ৰবৰ some chalk চক ব্যৱহাৰ কৰিছিলোঁ some blotting paper কিছুমান কি ফলা পেপাৰ কাগজ a piece of cloth এটুকুৰা কাপোৰ এতিয়া ইয়াত ব্যৱহাৰ কৰিছিল কি কৈছিল জানানে some blotting paper ইয়াতে আছে তোমালোকে চাবা দেই some blotting paper এটা I carefully blot it to dry up the ink such nice blotting paper the color is pink এটা blotting paper গতিকে নাম্বাৰ বি 3 নম্বৰটো হ'ব শুদ্ধ এতিয়া আমি যাওঁ নাম্বাৰ সি সিট কি কৈছে how many kisses does the letter have room for how many kisses কিমানটা চুমা নাজানো does the letter have room for room মানে হল কোঠালি তাৰ মানে কিমানটা চুমাৰ জায়গা থোৱা হৈছিল চিঠিখনত এতিয়া 11 a ton 9 10 এটো 10 kisses এটা 10 kisses ইয়াতে আছে তোমালোকে চাবা 10 kisses এটা there's just room for 10 yeah 10টাৰ কাৰণে জায়গা থোৱা হৈছিল এটা তাৰপিছত নেক্সট ডি নম্বৰ the meaning of room is the meaning of room in the poem is study room space drawing room a part within a house কি কৈছে the meaning of room room শব্দটোৰ অৰ্থ in the poem কবিতাটোৰ room শব্দটোৰ অৰ্থ কি room শব্দটোৰ কি বুজাইছে study room পঢ়া কোঠালি space খালি ঠাই drawing room a part within a house এটা ঘৰৰ এটা অংশ এতিয়া কোনটো বুজাইছে এটা স্পেস কবিতাটোত room শব্দটোৱে স্পেস শব্দটো বুজাইছে SPACE স্পেস গতিকে তাৰপিছত নাম্বাৰ 3 কি কৈছে চোৱা listen and repeat slowly তোমালোকক শুনিব দিছে আৰু ৰিপিট কৰিব দিছে পঢ়িব দিছে এটা চোৱা slowly মানে লাহে লাহে ন the old man walks slowly বুঢ়া মানুহজনে লাহে লাহে খোজ কাঢ়িছিল quickly বেগাই the young girl walks quickly the young girl গাভৰু ছোৱালীজনী walks খোজ কাঢ়িছিল quickly বেগাই গাভৰু ছোৱালীজনী বেগাই খোজ কাঢ়িছিল এটো তাৰপিছত brightly the sun shines brightly সূৰ্যটোৱে কি কৰিছিলে উজ্জ্বলভাৱে পোহৰ দি আছিল নহয় জানো উজ্জ্বলি আছিল মানে আৰু পোহৰ দি ক'ব নালাগে সূৰ্যটো উজ্জ্বলি আছিল sweetly মিঠা the bird sings sweetly চৰাইটোৱে মিঠাকে গান গাইছিল মানে শুৱলাকৈ গান গাই আছিল happily the girl dances happily মানে সুখী আনন্দতে গতিকে কি the girl dances happily ছোৱালীজনীয়ে আনন্দতে আনন্দ মনে ডান্স কৰি আছিল এতিয়া ইয়াত প্ৰশ্নটো কি কৈছে চোৱা now write the sentences from the poem that ends with ly দি আৰম্ভ শেষ হোৱা সেন্টেন্স কেইটা ইয়াতে লিখিব দিছে গতিকে আমি কবিতাটোত চাওঁচোন বাৰু এটা চোৱাচোন কি দিছে চোৱা ly দি দেই এইটো চোৱা I write the date
clearly. I write the date clearly. Eta sentence আমি পালবে না জানো I write the date clearly. এতিয়া আমি ইয়াতে clearly to এনেকে লিখা নিচিনা লিখি ল'ব পাৰোঁ CLEARLY clearly. এতিয়া মই কি লিখিছে I write the date clearly. কি বুলি লিখিছে I write the date clearly. I write the date clearly. CLEARLY clearly. এটা নেক্সট আমি চাওঁ আৰু কি বাক্য আছে চাওঁ ly দি পেলাই নহয় জানো মই তোমালোকক এইখিনিৰ পদ্যটোৰ পৰা মই বাছি বাছি আনি দেখাই দিছোঁ এইটো কাৰণে যাতে তোমালোকে নিজে যত্ন কৰা হা এতিয়া ly দি আমাৰ চোৱা আৰু এটা ক্লিয়াৰলি গ'ল হা তাৰপিছত এইটো চোৱা মাই পেন ট্ৰেভেলছ শ্ল'লি এটা শ্ল'লি ন শ্ল'লি SLOWLY slowly কি দিছে my কি দিছে pen 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 travels 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 my pen travels slowly 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 তাৰপিছত আৰু ly দি আছে নেকি আচ্ছা ly দি কিন্তু ইয়াতে আৰু দিছিলে এয়া ly দি ইয়াতে গতিকে এইটো তাত যেটো আছে আমি এটা লিখিছো কবিতাটো থাকাৰ পৰা slowly গ'ল slowly আৰু আছে নেকি ly দি আৰু নাই গতিকে এইখিনি আমি ইয়াতে পালো 3 টো কমপ্লিট তে 4 টো আমি যাম এতিয়া add ly to get some new words write the words and make sentences with them one is done for you it is a lovely mostly neatly 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 that's a bravely 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 friendly 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 নহয় জানো তাৰপিছত ইয়াতে চোৱা lovely হা this is a lovely picture আমি এটা লিখিব পাৰোঁ this 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 is a lovely lovely picture 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 eto neatly I write 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 neatly NEATLY মই পৰিষ্কাৰকৈ লিখিছো এইটো bravely he bravely মানে সাহস আৰু হয় না he bravely do this সহজকৈ লিখি দিছোঁ তোমালোকক সি এইটো সাহসেৰে কৰিছে friendly we behave friendly FRIENDLY আমি বন্ধুত্বসুলভ ব্যৱহাৰ কৰিছোঁ এইটো behave হ'ল গতিকে আজি এই 4 নম্বৰ এক্টিভিটিটোতে সমাপ্ত কৰিলোঁ পৰৱৰ্তী সময়ত আৰু বেলেগ পিছৰখিনি আলোচনা কৰিম আৰু এটা ভিডিঅ' গতিকে তোমালোকে সেইখিনি চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰি ল'বা নটিফিকেশ্যন পায় যাতে সোনকালে সেইখিনি চাব পাৰা গতিকে পিছৰ ভিডিঅ'টোত লগ পোৱাৰ প্ৰতিশ্ৰুতিতে
আজিৰ এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।